Hi guys, Hi guys. welcome to my YouTube channel KB Vlog. আমি এতিয়া গৈ আছো ধলপুৰ শিৱধামলৈ। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো। এয়া মোৰ লগত আছে ধনমণি ভৰালী। Hi Rose. আৰু আছোঁ আমি 8জন মান আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈ। কি কৰোঁ কি নকৰোঁ চাই থাকক ভিডিঅ'টো শেষলৈ চাই থাকিব তেতিয়াহে। বৰ্তমান ধলপুৰলৈ গৈ আছোঁ। এয়া আমাৰ লগবিলাক পিছফালে আছে। এয়া আপোনালোকে দেখিব এইবিলাক। আৰু দুখন গাড়ী আগত গ'ল। এইজন আমাৰ ড্ৰাইভাৰ। বম বুলি ধামত গৈ আছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক এণ্ড কমেণ্ট কৰিব। এইবিলাক আমাৰ লোক। হেল্ল' গাইজ, বম বুলি এতিয়া তাত অলপ ফুৰলৈ এয়া বিশ্বজিৎ। এইবিলাকতে বিচাৰি পালোঁ। এইয়া আমি তেওঁলোকক ৰাখিছিলোঁ। এইবিলাক আমাক এৰি থৈ আহিছিলে আৰু আমি বৰ্তমান তেওঁলোকক পিছ পেলালোঁ। আৰু ইয়াৰ বজাৰত চাওক, ইয়াৰ উপৰি চাওক ইয়াতে কোনো কৰোণাৰ মাস্ক পিন্ধা হোৱা নাই। সামাজিক দূৰত্ব বজাই ৰখা নাই। এয়া আপোনালোকে চাওক। আপোনালোকক দেখাইছোঁ ৰূপেশ্য। চাওক আপোনালোকে এইখন বজাৰত ইমান ভিৰ, কোনো কৰোণাৰ বোলা বস্তু যাতে নাইয়ে। কোনো মাস্ক পৰিধান কৰা নাই, কোনো সামাজিক দূৰত্ব বজাই ৰখা নাই। তেওঁলোকে কৰোণাক ভাবিছে ল'ৰা ধেমালি খেল বুলি ভাবিছে। আমি ৰূপেশ্বক পাৰ হৈ আহিলোঁ, বজাৰ এৰি থৈ আহিলোঁ। আপোনালোক দেখিবলৈ পাইছোঁ যে ৰাস্তা খুবেই বেয়া, ৰাস্তা খুবেই বেয়া। কষ্ট যাব লাগিব লাহে লাহে। গতিকে আমি লাহে লাহে গৈ আছোঁ। আপোনালোকে অলপ ধৈৰ্য ৰাখক, দেখিবলৈ পাব যে ধলপুৰ উঠিম। এয়া বৰ্তমান আমি নদী এটা পাইছোঁ। নদী 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 এইটো নদী আৰু এডাল ইমান ডাঙৰ গছ চাওক। এই দেখক এয়া নদী। যাব নোৱাৰি। এই চাওক এইখন দলং। এই আমাৰ বাইক লৈ আহি আছে। এইটো হৈছে নদী। ইমান দীঘল দলঙেই। এইটো নদী চাওক।
মানে কি হ'ল আমাৰ যেতিয়া আমি সাকো দলংখন পাৰ হ'লোঁ তেতিয়া 10 টকা লৰে এখন বাইকৰ পৰা তাকে কৈছোঁ কিহৰ কাৰণে পইচা দিব লাগে এই আৰু এখন দলং পাইছোঁ এইবিলাক মাছ মাৰে এইয়া মন্দিৰটো আপোনালোকে ইপাৰৰ পৰা দেখিবলৈ পাইছে এইটোৱে মন্দিৰ হয় ধলপুৰ মন্দিৰ আমি বৰ্তমান একেবাৰে আছে ভুটভুটিৰে পাৰ হ'ব লাগিব চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে আমি ভিতৰৰ পৰিস্থিতি দেখাই আছোঁ মন্দিৰৰ এইবিলাক ভুটভুটি এতিয়া আহি পালোঁ ধলপুৰ নদী হয় গাড়ী পাৰ্কিং কৰিবলৈ গৈছে আপোনালোকে চাবলৈ পাইছে যে এইবিলাক গাড়ী ইয়াত পাৰ্কিং কৰা হয় উঠিবলৈ গৈছোঁ এই আপোনালোকে চাওক ভুটভুটিত ফাইনেলি আহি পালোঁ ধলপুৰ শিৱ ধাম একো হ'লে খাব পৰা নাই খাব লাগিব যে কিবা এটা এনেকৈ ভাল লাগছি দে পইচা আজি তাৰ কিমান খায় দি মনে আছো দে মই আৰু নগল ফাইনেলি আহি পালোঁ এয়া ধলপুৰ শিৱ ধাম इंग्लिश खान ओए हाय बोले हाय को हाय कह दो भाइयों अरे भाई हाय तो बोल दो বৰ্তমান ওপৰত গৈ আছো আপোনালোকে চাই থাকক এয়া ভাগাৰ লাগিছে বোলে ৰেচ লৈছে ৰেচ এটাই দুখ লাগছি দলঙৰ ভাড়া লৈছি ভাই আমাৰ 10 টকাকে এটা মানুহৰ
গমে পোৱা নাছিলোঁ ইয়াতে যে এইবিলাক হয়। যেতিয়াৰ পৰা হেমন্ত মামাই আহিলে তেতিয়াৰ পৰাহে গম পোৱা গ'ল আৰু হয় দে। এইটো মেইন মন্দিৰ। আছে এইবিলাক চাওক, এইটো মন্দিৰ। বৰ্তমান আমি গৈছোঁ, তলৰ পৰা চাকি নিনিলোঁ, এতিয়া তাৰ পৰা আনিব গৈ আছোঁ চাকি আমি আটাই মখাই। তলত গৈছোঁ। গৈছা বল, এতিয়া চাকি ল'লোঁ আমি। আপোনালোকে দেখিবলৈ পাইছে মন্দিৰৰ ভিতৰত প্ৰসাদ খাই আছোঁ বৰ্তমান। এতিয়া গুফা চাওঁ, গুফা গুফাত যাম। গুফাত আমাৰ চিন্তু ভাই ভিতৰত সোমাইছি। আৰু কোনে গেছি? গৈছো, আপোনালোকক দেখাই আছো। এই চাওক, বম বলে আপোনালোকে চাওক, বম ভলে। ঠাই চাবলৈ গৈছিলো, আপোনালোক গুফাটো দেখালে। এই চিনটোক বেছি দি এইখন আপোনালোকে দেখিবলৈ পাইছে ঢাল হয়, ঢাল। এইখন এখন টাংগুটি খেলিবি নেকি? তই বনাইছিলি নেকি? গুটি খেলে যে খেলো দে এনে বনাই থৈছে লৈ নাই গা হা গুটি কিটা লৈ আ নাই তাতে আছে তলত ফকাস কিবা প্ৰতিজ্ঞা পালন হ'ব নেকি? হিচাপ কৰিব লাগে নেকি? আমি মোবাইলত নে ঘৰ হিচাপ কৰিম কি কথা আছে? 64 নেকি? কবে তিন নম্বর ওয়াই লাগ লাগব কি জানো মই 65 এবাৰ কি বুলি কয় লৈ যা ঘৰ হিচাপ কৰা
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 26 27 28 29 30 31 32 33 34 মই হিচাপ কৰিম এই 3 বাৰ হিচাপ কৰিম একে হয় 40 একশো বা মই বহুত পাইছোঁ আঙুলি হিচাপ বাহ বাহ ভাল পঢ়া মানুহ বাপৰে 50ৰ ওপৰত আছে মই ইমানতে 48 পাইছোঁ ইছ ভগৱান সেইটা ধৰা নাই 63 পাইছো এটা হিচাপ কৈছোঁ উহালৈ এইবাৰ হিচাপ এটাৰ হাতত ধৰি মই আগুৱাই জাগা নাপালো এই বহিনা ঘাট ইলা আগৰ দিনে বস্তু নেকি এই কোনবা এটা বনাইছে কোনবা বেছি 62 63 64 65 বালি বাজি এইটা বাদ দি বাকি এইটা হিচাপ কৰি যাও কিমান এটা বনাই লোৱা মানুহ এই ভালো ভালো এ বখন্ত বনাবা আছিল কিমান আছে 64 तुझको मैं करूँगा खुद का समर्पण নাই বন্ধুসকল আজিৰ কাৰণে ইমানখিনিয়ে বাই বাই